মই আজিও লুকুৱাই ৰাখিছোঁ ডায়েৰীৰ দুখিলা পৃষ্ঠাৰ মাজত তুমি দিয়া চিঠিখন। আজি মনত পৰিল তোমালৈ। মই আটাইতকৈ পুৰণি ডায়েৰীখন মেলি উলিয়াই আনিলোঁ কটকটীয়া হৈ সোমাই থকা 6 বছৰীয়া পুৰণি চিঠিখন। তুমি জানা এতিয়াও যে সোমাই আছা তুমি মোৰ হৃদয়ৰ নিভাঁজ কোণত, ঠিক মোৰ মণি বেগৰ ভিতৰত এটি সৰু কাগজৰ টুকুৰা হৈ সোমাই থকাৰ দৰে। বুজাব নোৱাৰো মাজনিশা কি আমেজ পাইছোঁ তুমি দিয়া চিঠিখন পঢ়ি, আৰু তোমাৰ অকণি ছবিখন চকুৰ আগত ৰাখি, ওৰে ৰাতি উজাগৰে কবিতা লিখি। আজি চাগে তোমাক দেখিলেও মই চিনি নাপাম। তুমি জানো পাবা কিমান বছৰ যে আমাৰ কণ্টেক্ট নাই। যোৱাকালি কাৰ্বি আংলং গৈছিলোঁ। কাৰ্বি আংলঙৰ পাহাৰ দি বৈ জলপ্ৰপাতটোৰ সৈতে বিয়পি আহিছিল পুৰণি নকিয়া মোবাইল এটাত শুনা তোমাৰ সেই কথাবোৰ। তোমাৰ সেই ভঙা অসমীয়া শব্দবোৰত মাতাল হৈ প্ৰেমত পৰিছিলোঁ মই। স্মৃতিৰে ভৰি পৰিছে মোৰ মনৰ প্ৰতিটো কোঠালি। আজিও বিচাৰোঁ তোমাক ফেচবুকৰ পৃষ্ঠাবোৰত সঁচাই আয়াত কাটলাৰী। আজিও মনত পৰে কাৰ্বি আংলঙৰ সেই কাৰ্বি গাভৰুজনী আয়াত কাটলাৰী। সঁচাকৈ আজিও মনত পৰে তোমালৈ।